নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ যি এটা চিৰিজ ষ্টাৰ্ট কৰি আছিলোঁ, গতিকে ABUৰ ওপৰত আজি তাৰ 8 নম্বৰটো পাৰ্ট। যদি আগৰকেইটা চোৱা নাই তেন্তে সকলোৱে চাব। আমি এটা প্লেলিষ্ট বনাই দিয়া আছে আছাম পুলিচ বুলি, গতিকে তাত ভিডিঅ'সমূহ আপলোড কৰা আছে, গতিকে যিসকলে চোৱা নাই সেইসকলে চাব। আমি ইয়াত কমন কুৱেশ্যনসমূহ লৈ আহিবলৈ চেষ্টা কৰিছোঁ, যিসমূহ আগৰ কেইবছৰৰ পৰীক্ষাত অহা দেখা গৈছে তেনেধৰণৰ কুৱেশ্যন, ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে সকলোৱে ভিডিঅ'টো চাব। যিসকলে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু তোমালোকে যদি আমাৰ যি টেলিগ্ৰাম চেনেল বা হোৱাটছআপ গ্ৰুপ আছে, ডেছক্ৰিপশ্যনতে তাত লিংক দিয়া আছে তাৰ, গতিকে যিসকলে জইন হ'ব বিচাৰে, বহুতে কমেণ্ট কৰি থাকে জইন হ'ব, গতিকে জইন হ'ব পাৰিবা। আৰু তাতে আমি PDF-সমূহ দি দিম, গতিকে সকলো জইন হৈ ল'বা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, লক্ষ্মী সিংহৰ দিনত। লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰুৰ কথা সুধিছিলে, কোন আছিল? ইয়াৰ অপশ্যন 4জনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে হৈছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু। এই কুৱেশ্যনসমূহ মনত ৰাখিবা, কুৱেশ্যনসমূহ অহা দেখা যায়। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ৰাইট এনচাৰটো হৈছে অপশ্যন চি, চুহুংমুং। চুহুংমুঙক কোৱা হয় অসমৰ নেপোলিয়ন। আৰু ভাৰতৰ যদি কোৱা হয় কাক কোৱা হয়? সমুদ্ৰগুপ্ত। আমি তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল সুধিছে। ইয়াত দিছে বান ৰজা নৰকাসুৰ চুহুংমুং শিৱসিংহত। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বান ৰজাই মহাভৈৰৱ মন্দিৰ সজাইছিল। আমি তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল সুধিছে। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, সূৰ্যখৰি দৈৱজ্ঞ। সূৰ্যখৰি দৈৱজ্ঞই যি দৰঙী ৰাজবংশাৱলী সেইখন লিখিছিল। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, বেলাৰী তাপশক্তি কেন্দ্ৰ ক'ত অৱস্থিত? বেলাৰী যি তাপশক্তি কেন্দ্ৰ, এই শক্তি কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, কৰ্ণাটক। কৰ্ণাটকত বেলাৰী তাপশক্তি কেন্দ্ৰ অৱস্থিত। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতৰ পশু কল্যাণ বৰ্ড যাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বল্লভগড়। বল্লভগড়ত ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। আমি তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, গৌতম বুদ্ধৰ জন্মস্থান হৈছে। ভগৱান গৌতম বুদ্ধৰ জন্মস্থান ক'ত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, লুম্বিনী। লুম্বিনী নামৰ ঠাইত ভগৱান গৌতম বুদ্ধৰ জন্ম হৈছিল। আমি তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল? ইণ্ডিকা কাৰ ৰচনা সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, এইটো সকলোৱে জানাই চাগে, মেগাস্থেনিছ। মেগাস্থেনিছৰ ইণ্ডিকা এখন উল্লেখযোগ্য গ্ৰন্থ, গতিকে মনত ৰাখিবা সকলোৱে। আমি তাৰপিছত আহিছোঁ 11 নম্বৰ কুৱেশ্যনলৈ। 11টো সুধিছে, কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? কৰম পূজা কোনটো জনগোষ্ঠী? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, চাহ জনগোষ্ঠী। তাৰপিছত আহিছোঁ 12 নম্বৰ কুৱেশ্যনলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে, আধা লেখা দস্তাবেজ, এই গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে। আধা লেখা দস্তাবেজ, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামী হৈছে আধা লেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ। আমি তাৰপিছত আহিছোঁ 13 নম্বৰ কুৱেশ্যনলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? ৰাইট এনচাৰটো হৈছে অপশ্যন বি,
ঘৰ জেউতিখন হৈছে প্ৰথম অসমীয়া মহিলা আলোচনী আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চন লৈ আহিছো 14 নম্বৰ কোৱেশ্চন দিছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ৰাইট এনসাৰটো হৈছে অপচন এ দৈনিক বাতৰি এইখন হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চন লৈ 15 নম্বৰ কোৱেশ্চন হৈছে মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 2 অক্টোবৰ তাৰিখটো কি পালন কৰা হয় গান্ধী জয়ন্তী বুলি পালন কৰা হয় অৰ্থাৎ মহাত্মা গান্ধীৰ জন্মদিন আমি তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চন লৈ 16 নম্বৰ কোৱেশ্চন দিছে বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় ৰাইট এনসাৰটো হৈছে অপচন এ 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু তোমালোকে আমাৰ যি হোৱাটসঅ্যাপ গ্ৰুপ আছে তাত সকলো জয়েন হৈ ল'ব পাৰা তাতে আমি বিভিন্ন পিডিএফ বা টেলিগ্ৰাম চেনেলটো পিডিএফ দিয়া হয় কিন্তু আগৰ কোৱেশ্চন সমূহ দিব পৰা নাই পিডিএফ সমূহ বিশেষ কাৰণত সকলোবোৰ দিয়া হ'ব আৰু ভিডিও সমূহ এতিয়াৰ পৰা ৰেগুলাৰ আনিবলৈ চেষ্টা কৰিম যি সকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই হেকলে কৰিব আৰু হোৱাটসঅ্যাপ গ্ৰুপত সকলো জয়েন হৈ ল'ব ডেসক্ৰিপচনতে লিংকটো দিয়া আছে আমি তাৰ পিছৰ যাও 17 নম্বৰ কোৱেশ্চন লৈ 17 নম্বৰ কোৱেশ্চন হৈছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন হৈছে ৰাইট এনসাৰটো হৈছে অপচন সি প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ তাৰ পিছত আহিছো 18 নম্বৰ কোৱেশ্চন লৈ 18টো সুধিছে অসম বুৰঞ্জী জলম বঁটা বুলি কাক আখ্যা দিয়া হয় অসম বুৰঞ্জী জলম বঁটা ৰাইট এনসাৰ অপচন বি টু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক তেখেতক অসম বুৰঞ্জী জলম বঁটা আখ্যা দিয়া হয় তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চন লৈ 19টো সুধিছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি ৰামসিংহ আহোমৰ কোন আছিল লাচিত বৰফুকন আমি তাৰ পিছত আহিছো 20 নম্বৰ কোৱেশ্চন লৈ 20 নম্বৰ কোৱেশ্চন সুধিছে তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল ৰাইট এনসাৰটো হৈছে অপচন এ হয়তো সকলোৱে জানাইছেগে মমতাজৰ স্মৃতিত আমি তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন লৈ আহিছো 21 টো সুধিছে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি টু 1943 চনত 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল আমি তাৰ পিছত আহিছো 22 নম্বৰ কোৱেশ্চন লৈ 22 টো সুধিছে ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বীৰভূমি ৰাজীৱ গান্ধীৰ সমাধিস্থলক বীৰভূমি বুলি জনা যায় আমি তাৰ পিছত 23 নম্বৰ কোৱেশ্চন সুধিছে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন কোনখন ৰাজ্যত অৱস্থিত মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন কোনখন ৰাজ্যত আছে অপচন বি গুজৰাটত আছে তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চন লৈ 24 টো সুধিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ক'ত আছে ৰাইট এনসাৰ অপচন বি মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চন লৈ 25 টো সুধিছে কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল এটো সুধি থকা কোৱেশ্চন সকলোৱে জানাইছেগে ইয়াৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা এটো যেটো কোৱেশ্চনটো কৈ থকা হৈছে গোপাল কৃষ্ণ গোখলে সুভাষ চন্দ্ৰ বসু ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাধা গোবিন্দ বৰুৱা এই অপচন 4 জনৰ ভিতৰত কোনজনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল সকলোৱে কমেন্ট কৰি জনাবা এইকেইটা আছিল আজিৰ কোৱেশ্চন সমূহ চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰিবা কোৱেশ্চন সমূহ তোমালোকে কিমানটাৰ উত্তৰ দিব পাৰিছা সকলোৱে কমেন্ট কৰিবা যি সকলে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা তেন্তে আজিৰ ভিডিওটো ইমানে ধন্যবাদ